নমস্কাৰ সকলোলৈ স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম গ্ৰেভিটিৰ ফালৰ পৰা। তো বন্ধু বান্ধৱীসকল, কিছুদিন পূৰ্বে ৰেলৱে বিভাগৰ RPF ৰিক্ৰুইটমেণ্ট 2024খন আহিছে আৰু ইয়াত মুঠ পদৰ সংখ্যা 4600 অধিক আছে। তো এই পদবোৰৰ বিষয়ে এই পদবোৰ কি হয় আৰু এই পদবোৰত আবেদন কৰিবলৈ হ'লে আপোনাৰ শিক্ষামূলক অৰ্হতা কি হ'ব লাগিব, তো গোটেইখিনি ভিডিঅ'টোৰ মাধ্যমে জনাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাব আৰু আমাৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব। তো বলক এতিয়া আমি পদৰ ডিটেইলছসমূহলৈ আগবাঢ়ো। তো বন্ধু বান্ধৱীসকল, এইটো পোষ্ট আছিল RRB, RPF, SI আৰু কনষ্টেবল ৰিক্ৰুইটমেণ্ট 2024। ইয়াতে সৰ্বমুঠ 4660টা পোষ্ট মুকলি কৰা হৈছে আৰু এই পদসমূহৰ ভিতৰত কনষ্টেবলৰ কাৰণে ৰখা হৈছে 4208টা আৰু সাব ইন্সপেক্টৰৰ বাবে ইয়াতে 452টা পদ মুকলি কৰা হৈছে। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত এই পদবোৰত আপুনি যদি কনষ্টেবলৰ বাবে আবেদন কৰে তেনেহ'লে মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 28 বছৰলৈ আপুনি আবেদন কৰিব পাৰিব আৰু যদি সাব ইন্সপেক্টৰ পদৰ বাবে আবেদন কৰে তেনেহ'লে 20 বছৰৰ পৰা মেক্সিমাম 28 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। পে স্কেলৰ কথা ক'বলৈ গ'লে ইয়াতে কনষ্টেবলৰ ইনিচিয়েল পে'টো 21700 টকাৰ পৰা ষ্টাৰ্ট হ'ব আৰু সাব ইন্সপেক্টৰৰ ইনিচিয়েল পে'টো 35400 টকাৰ পৰা ষ্টাৰ্ট হ'ব। এডুকেশ্যন আৰু কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত এই পদবোৰৰ কনষ্টেবলৰ বাবে বিচৰা হৈছে 10 পাছ আৰু সাব ইন্সপেক্টৰৰ পদসমূহৰ বাবে বিচৰা হৈছে ইয়াতে বেচেলাৰ ডিগ্ৰী যিকোনো এটা ডিচিপ্লিনৰ পৰা। চিলেকশ্যন প্ৰচেছটো ইয়াতে কম্পিউটাৰ বেছ এক্সাম CBT, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল মেজাৰমেণ্ট টেষ্ট এটা হ'ব। এপ্লিকেশ্যন ফিজটোৰ কথা ক'বলৈ গ'লে ইয়াতে জেনেৰেল OBC আনৰিজাৰ্ভ কেণ্ডিডেটসকলে 500 টকাকৈ পে'মেণ্ট কৰিব লাগিব আৰু SC ST এক্স ছাৰ্ভিচমেন EBC কেণ্ডিডেটসকলে 250 টকাকৈ পে' কৰিব লাগিব। পে'মেণ্টটো আপোনাৰ অনলাইন যোগেদি কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, সৰুকৈ ভিডিঅ'টোত জনাবৰ চেষ্টা কৰিলোঁ আৰু এই পদবোৰৰ ডিটেইলছসমূহ আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, তাতে যাই পঢ়ি চাব পাৰে। আৰু ইয়াতে এপ্লিকেশ্যন প্ৰচেছটো অনলাইন যোগেদি আপুনি আবেদন কৰিব লাগিব। আবেদনটো এতিয়াও ষ্টাৰ্ট হোৱা নাই, আবেদন ষ্টাৰ্ট হ'লে মই জনাই দিম। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু নতুন হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাই আছোঁ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ' লৈ। তেতিয়ালৈ জয় ভাৰত, জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।